অসমত ড্ৰাগছৰ ভয়ংকৰ বিস্তাৰ ঘটিছে। কেৱল গুৱাহাটী নহয়, ডিব্ৰুগড় নহয়, আজি ডেটত গাঁৱে ভূঞে আৰু ছাত্ৰ সমাজৰ মাজতো বিয়পি পৰিছে। এই ড্ৰাগছৰ পৰা আমি বচাব লাগিব আমাৰ নৱপ্ৰজন্মক। এই ড্ৰাগছৰ পৰা বাচিবলৈ আমাৰ নৱপ্ৰজন্মক পুলিচে অকলে বচাব নোৱাৰে। আমাৰ ছ'চাইটি আগবাঢ়ি আহিব লাগিব, আমাৰ সমাজ আগবাঢ়ি আহিব লাগিব। তেতিয়াহ'লে আমি আমাৰ এই নৱপ্ৰজন্মক বচাব পাৰিম। ড্ৰাগছৰ পৰা আমাৰ নৱপ্ৰজন্মক বচাবই লাগিব। এই ভিডিঅ'টো আজি মই এইকাৰণে বনাইছোঁ যাতে আমাৰ অসমখন ড্ৰাগছ ফ্ৰী হৈ যায় আৰু যাতে সমাজখন নতুনকে ভালকে গঢ়ি উঠে। ভিডিঅ'টো বেছিকে শ্বেয়াৰ কৰক যাতে সকলোৱে পায় আৰু যাতে ড্ৰাগছৰ বিপৰীতে যাতে আমি অভিযান কৰিব পাৰোঁ পুলিচৰ লগত।